सो हेलो गाइस मैं अमृत शर्मा আপোনালোকে চাই আছে ৰিপৰ্ট দিছে ইউটিউব চেনেল সো পুনৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। সো গাইস আজিৰ ভিডিঅ'ত মই আপোনালোকক মেডিকেলৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কথা ক'বলৈ যাম। সো আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু মেল ফিমেল দুয়োটা কেণ্ডিডেটৰ কাৰণে এইটো ভিডিঅ' মোষ্ট ইম্পৰ্টেণ্ট হ'বলৈ আছে। সো ভিডিঅ'টো প্লিজ স্কিপ নকৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। সো গাইস আপোনালোকে যেতিয়া মেডিকেল আহি আছে আপোনালোকে মেডিকেল দিব যাব তো সবতকৈ প্ৰথমত আপোনালোকৰ তাতে যেহেতু আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তো আপোনালোকক প্ৰথমতে তাতে মেডিকেল হোৱাৰ আগতে আপোনালোকক এটা ফৰ্ম দিয়া যাব। তো সেই ফৰ্মটোত আপোনালোকক মানে আপোনালোকৰ লগত জড়িত আপোনালোকৰ বডিৰ লগত ৰিলেটেড মানে যিকোনো আপোনালোকৰ যদি আছে কাটা চিঙা জ্বলা পোৰা যিকোনো মানে আপোনালোকৰ ইছ্যু আছে আপোনালোকৰ বডিত আপোনালোকৰ দেহত যদি কিবা দাগ চাগ আছে সব আপোনালোকৰ গোটেই ডিটেইলছ সেইটোত ভৰিব লাগিব আৰু লগতে আপোনালোকক আৰু এখন তাতে ফৰ্ম দিয়া হ'ব FIR যদি আপোনালোকৰ কোনো কেণ্ডিডেটৰ তাৰমানে আগতে FIR লাগিছিল বা FIR লাগি আপোনালোকৰ যদি কেছ শেষ হৈছে আৰু এতিয়া সেই কেছৰ লগত আপোনাৰ কোনো মতলব নাই তথাপিও আপোনালোকে তাতে মেনশ্যন কৰি থ'ব কাৰণ আপোনালোকে যদি তাতে সেইটো মেনশ্যন কৰি দিয়ে আৰু যেতিয়া তাৰ ডিটেইলছ ওলাই আহিব তো আপোনালোকৰ আৰামত এইটো চিলেকশ্যন হৈ যাব আপোনালোকৰ প্ৰুফ হৈ যাব। যদি আপোনালোকে সেইটো ফেক্টটো লুকাই দিয়ে আৰু আপোনালোকৰ যদি পিছত সিহঁতে গম পায় তো আপোনালোকৰ প্ৰব্লেম হ'ব আৰু আপোনালোকক জবৰ পৰাই টাৰ্মিনেট কৰি দিয়া যাব। সো আপোনালোকৰ যিটো ফৰ্ম দিয়া যাব ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যিটো প্ৰথমতে ফৰ্ম দিয়া যাব সেইটোত আপোনালোকৰ দেহৰ লগত জড়িত যিকোনো ফেক্টছ থাকিলে আপোনালোকে তাতে পুৰা ফুল ডিটেইলছ ভৰিব তাতে ফিল আপ কৰিব একো ফেক্ট তাৰমানে লুকাব নালাগে কাৰণ আপোনালোকে যদি কিবা ফেক্ট লুকায় আৰু সেইটো মেডিকেলৰ টাইমত সিহঁতে যদি গম পায় ধৰে তো আপোনালোকক জবৰ পৰা টাৰ্মিনেট কৰি দিয়াৰ চান্স থাকে। আৰু আপোনালোকে গম পায় আপোনালোকে যেতিয়া ফিজিকেল দিবলৈ গৈছিল সো আপোনালোকে যেতিয়া হাইট আৰু চেষ্ট জুখি পেলাই আপোনালোকক ছাইডত বহাই থোৱা হৈছিল তেতিয়া আপোনালোকক এটা ফৰ্ম দিয়া হৈছিল আপোনালোকক দিয়া হৈছিল নে নাই কমেণ্ট কৰি জনাব। আমাক খটখটিত দিয়া হৈছিল আৰু সেই ফৰ্মখনত আপোনালোকৰ ভৰিব লগা হৈছিল আপোনালোকৰ ডিটেইলছ যদি আপোনালোকৰ গাঁতত দাগ আছে বা এজত কিবা ৰিলেকশ্যন ল'ব বিচাৰি আছে সেইবিলাক মানে পুৰা ডিটেইলছ দিয়া নাছিল। যেতিয়া আপোনালোকৰ মেডিকেলত যাব ফুল ডিটেইলছ দিব তথাপি তাতে সৰু সুৰা কিবা কিবি দিয়া আছিল আৰু তাতে মই তাৰমানে মোৰ বডিৰ কাৰণে মাৰ্ক দুই লাইন ভৰিব লাগে আৰু তাতে মই ওপৰৰ লাইনটোত ভৰিছিলোঁ আৰু তলৰ লাইনটোত ভৰা নাছিলোঁ। সেইটোৰ কাৰণে মোৰ ফৰ্মখন সন্ধিয়া ঘূৰি আহিছিল আকৌ মই যাই ফালে তাতে এই হাতত এটা দাগ আছিল সেই দাগটো মই তাতে লিখি দি ফালে আৰু ফৰ্মটো যাই জমা দি আহিলোঁ তাৰপিছতে মোৰ কোৱালিফাইড বুলি সিহঁতে চিলেক্ট কৰিছিল। সো তেনেকুৱা প্ৰব্লেমৰ কাৰণে আপোনালোকে প্লিজ আপোনালোকৰ যিটো ফৰ্ম থাকিব সেইখনত আপোনালোকৰ দেহৰ লগত ৰিলেটেড হৰ এক তাৰমানে ফেক্টছবিলাক তাতে ভৰিব ডিটেইলছ যেতিয়া আপোনালোকক খুজিব আপোনালোকে তাতে পুৰা ফিল আপ কৰি দিব। আৰু আপোনালোকৰ যিহেতু আমি মেডিকেলৰ কথা পাতোঁ মেডিকেলৰ ডেটছ আপোনালোক বহুতে তাৰমানে উৎসুক হৈছে মেডিকেলৰ ডেটছ জানিবৰ কাৰণে সো সেইটো এতিয়া কোনেও ক'ব নোৱাৰে আৰু আপোনালোকে গমে পায় কেইদিনমান আগত এটা ন'টিছ জাৰি কৰা হৈছিল আৰু সেই ন'টিছখনত তাৰমানে লিখা আছিল যে 2nd উইক অফ জুনৰ পৰা আপোনালোকৰ যি হয় মেডিকেল ষ্টাৰ্ট হ'ব আৰু তাতে সেইটো লিখা নাছিল যে 2nd উইক অফ জুনত আপোনালোকৰ মেডিকেল ক্লিয়াৰ হ'ব। তাতে লিখা আছিল যে 2nd উইক অফ জুনত আপোনালোকৰ মেডিকেল তাৰমানে ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে। সো সেইটো তাৰমানে পুৰা একজেক্ট নাছিল। সেইটো কোনো এটা ডিপাৰ্টমেণ্টে যেতিয়া কাম কৰা হয় তেতিয়া সিহঁতক তাৰমানে এটা এক্সপেক্টেড ডেট ধৰিবলগীয়া হয় যেতিয়া তাৰমানে তাৰ হিচাপে কেণ্ডিডেটে গম পায় যে এই ডেটৰ একৰ্ডিং সিহঁতে কামবিলাক চলাই আছে বুলি সিহঁতক তাৰমানে ইনফৰমেশ্যন দিবলগীয়া হয় কেণ্ডিডেটছবোৰক। সো সিহঁতে তাৰমানে এটা এক্সপেক্টেড ডেট তাৰমানে ওলাইছিল যিটো আপোনালোকে গমে পায় 2nd উইক অফ জুনত আপোনালোকৰ যি হয় মেডিকেল ষ্টাৰ্ট হ'ব বুলি লিখা আছিল কিন্তু মোৰ মতে সেইটো নহ'ব আৰু মই আগতে আপোনালোকক এটা ডেট কৈছিলোঁ কিন্তু সেইটো ডেটতকৈ অলপমান আগত হ'ব পাৰে আপোনালোকৰ মেডিকেল যিহেতু মই এতিয়া গম পাই আছোঁ আপডেটছবিলাক লৈ আছোঁ। মোক লাগি আছে 2nd উইক অফ জুন নহয় কিন্তু আপোনালোকে যদি মই কওঁ মোৰ মতে 20 বা 25 তাৰিখ মানে আপোনালোকৰ যিটো এটা ৰিজাল্ট জাৰি হ'ব যিটো আপোনালোকৰ মেডিকেলৰ কাৰণে এটা কাট অফৰ লিষ্ট বনিব আৰু কোনে কোনে মেডিকেল দিব পাব সেইটো লিষ্টখন 20ৰ পৰা 25 জুনৰ ভিতৰত জাৰি কৰা হ'ব আৰু তাৰে 10 বা 15 দিন মানৰ পিছৰ পৰাই আপোনালোকৰ যি হয় ফিজিকেল মেডিকেল ষ্টাৰ্ট কৰা হ'ব আৰু আপোনাৰ যি হয় মোটামুটি এপ্ৰক্স জুলাইলৈকে আপোনালোকৰ মেডিকেল পুৰা ক্লিয়াৰ কৰা হ'ব। যিহেতু মই এতিয়া আপডেটছবিলাক গম পাই আছোঁ যি হিচাপত তাৰমানে SSCয়ে কামবিলাক চলাই আছে মোক নালাগে যে আগষ্টলৈকে যাই পাব আমাৰ মেডিকেল মোক লাগে যে জুলাইতে আমাৰ মেডিকেল যি হয় শেষ হ'ব। সো মই আপোনালোকক আগতেও কৈছিলোঁ যে আপোনালোকৰ ফিজিকেলৰ পৰা যিমানো আপোনালোকৰ মাৰ্ক বেছি আছে 2 3 4 5 6 আপোনালোকৰ যিমানো মাৰ্ক বেছি আছে আপোনালোকে ফিজিকেল যদি ভালদৰে কোৱালিফাই কৰি থৈছে তো আপোনালোকে এতিয়াৰ পৰাই মেডিকেলৰ কাৰণে পুৰা প্ৰিপেয়াৰ কৰি দিয়ক। যদি আপোনালোকে মেডিকেলত যাব পায় তো আপোনালোকৰ বহুতো হেল্প হ'ব আৰু যদি আপোনালোকৰ মেডিকেলৰ লিষ্টত বা মেডিকেলৰ কাট অফৰ লিষ্টত আপোনালোকৰ নাম নাহেও আৰু আপোনালোকে প্ৰিপেয়াৰ কৰি থৈছে দেন আপোনালোকৰ নেক্সট ভৰ্তিৰ কাৰণে বহুতো হেল্প হ'ব আৰু আপোনালোকৰ নেক্সট ভৰ্তি এতিয়া আহিয়ে আছে কিন্তু এই নেক্সট ভৰ্তিটো তেতিয়াই ৰিলিজ কৰা হ'ব যেতিয়া আপোনালোকৰ মানে আমাৰ SSC GD 2022-23 যিটো আমাৰ এতিয়া মেডিকেলৰ প্ৰচেছ চলি আছে যিটো ভৰ্তিৰ প্ৰচেছ চলি আছে সেইটো যেতিয়া কমপ্লিট কৰা হ'ব তেতিয়াহে নিউ ভেকেঞ্চি আৰু ৰিলিজ কৰা হ'ব SSCৰ ফালৰ পৰা 2023-24ৰ কাৰণে। সো আপোনালোকে এতিয়াৰ পৰা মেডিকেলৰ ভালদৰে প্ৰিপেয়াৰ কৰি দিয়ক যদি আপোনালোকে ফিজিকেল কোৱালিফাই কৰি থৈছে।
চ' আৰু আপোনালোকক মই লাষ্ট কেইটামান ভিডিঅ' বনাইছিলোঁ কাট অফৰ, আৰু তাৰে দুই এটা ভিডিঅ'ত তাৰমানে কিছুমানে বহুত বেয়াকৈ কমেণ্ট কৰিছে, বহুতো লেতেৰা ভাষা ইউজ কৰিছে। চ' আপোনালোকে চাওক, মই আপোনালোকৰ চব কমেণ্টৰ ৰিপ্লাই দিওঁ, চবৰে কল ৰিচিভ কৰোঁ, কাৰো কল ইগন'ৰ নকৰোঁ, চবৰে কল ৰিচিভ কৰি পেলাই আপোনালোকৰ লগত মই ভালদৰে কথা পাতোঁ। যিসকলৰ লগত পাতিছোঁ আপোনালোকে ভালদৰে জানাই, আৰু চবে মোক ছাপোৰ্ট কৰে, মই ভালদৰে জানো। তাৰে মাজত 2-3টা থাকে যে সিহঁতে তাৰমানে ভাল নাপায় বা কিবা কিবি কমেণ্ট কৰি থৈ যায়। চ' আপোনালোকক মই প্লিজ আপোনালোকক মই কৈ আছোঁ যে আপোনালোকে কমেণ্টত যি লিখিব লেতেৰা ভাষা ইউজ নকৰিব। যি ক'ব আছে মোক ডাইৰেক্টলি আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপৰ পৰা মোৰ নাম্বাৰটো লৈ পেলাই মোক ডাইৰেক্ট কণ্টেক্ট কৰিব। মই আপোনালোকৰ কল ইগন'ৰ নকৰোঁ, মই কল ৰিচিভ কৰিম, আৰু আপোনালোকে যি ক'ব আছে মোক ডাইৰেক্টলি কলত ক'ব পাৰিব। কাৰণ মই কাৰোৰ লগত এতিয়া কাজিয়া কৰিব বিচৰা নাই, কাৰণ যোৱাবাৰো মোৰ কাজিয়া কৰাৰ কাৰণে অলপমান শৰীৰত দাগ হৈ গৈছিল, যাৰ কাৰণে মোক প্ৰি মেডিকেল কৰা হৈছে। আৰু আপোনালোকেও যদি আপোনালোকৰ এইম ফৌজি হয়, আপোনালোকে ডিফেন্সত যাব বিচাৰিছে, কিছুমান ডিচিপ্লিন মেইনটেইন কৰি চলিবলগীয়া হয়। তেনেকুৱা যাকে তাকে গালি দিব নাপায়, বা কমেণ্টত কাৰো ভিডিঅ'ৰ কমেণ্টত যাই পেলাই যে আপোনালোকে যি লেতেৰা ভাষা ইউজ কৰিব, সেইটো কথা নহয়। আপোনালোকক কিবা মানে খং উঠিছে, তাৰ ভিডিঅ'ৰ তাৰ কিবা ভুল আপোনালোকে ওলাব পাৰিছে, তো আপোনালোকে তাতে কমেণ্টত ভালদৰে তাক বুজাই দিয়ক, বা মোৰ ভুল হৈছে আপোনালোকে মোক ভালদৰে মোৰ ভুলটো শুধৰণি কৰি দিয়ক, মই বেয়া নাপাওঁ। আৰু আপোনালোকে যেতিয়া ভুল মোৰ শুধৰণি কৰি দিব, আপোনালোকে মোৰ পৰা ৰিপ্লাইও পাই থাকিব, আপোনালোকে কমেণ্ট কৰি থাকিব, মোৰ পৰা ৰিপ্লাই পাই থাকিব, তেতিয়া আমাৰ তাৰমানে ভাল এটা বণ্ডিং হ'ব। আৰু মই আপোনালোকক আগতেও কৈছিলোঁ যে মই কোনো ইউটিউবাৰ নহয়, মই এটা কেণ্ডিডেটছ, আৰু আপোনালোকৰ লগত মই মিলি ফালে কামবিলাক কৰিব বিচাৰোঁ আৰু আলোচনা কৰিব বিচাৰোঁ। কাৰণ আপোনাৰ আৰু মোৰ মাজত এইখিনিয়ে পাৰ্থক্য, যিসকলে আগতে মেডিকেল বা SSCGDৰ এক্সাম এটেণ্ড কৰা নাই, তেওঁলোকৰ আৰু মোৰ মাজত এটাই পাৰ্থক্য যে মই আগতে 2বাৰ SSCGD এক্সাম এটেণ্ড কৰিছিলোঁ। তাৰে মাজত মই একবাৰ এক্সামে বেয়া কৰিছিলোঁ, আৰু একবাৰ মেডিকেল কোৱালিফাই কৰাৰ পিছতো 3 নম্বৰৰ কাৰণে চাকৰি নাপালোঁ। যিহেতু মোৰ যোৱাবাৰ AWS হৈ থকা নাছিল, জেনেৰেল আছিল, সেইকাৰণে মই চাকৰি নাপালোঁ, নহ'লে মই যোৱা বছৰে হৈ যাব পাৰিলোঁ হয়। আৰু কিছুমানে মোক এটা কমেণ্ট কৰি সুধিছিল যে তোমাৰ দাদা খুৰা যদি ডিফেন্সত আছে, তেতিয়া তুমি কেনেকৈ AWS পালা বুলি। চোৱা, মোৰ তাৰমানে দাদা মোৰ নিজা দেউতাৰ দাদা নহয়, মোৰ খুৰাৰ জেঠাৰ ল'ৰা আছে আছাম ৰাইফলছত, আৰু মোৰ খুৰা আছে, আৰু মোৰ তাৰমানে ফেমিলিত মোৰ দাদা ভাই কোনো নাই, আৰু সিহঁতেওতো নিজৰে হয়, সিহঁতৰ নাম্বাৰ আছে, মই সিহঁতৰ পৰা আপডেট লৈ থাকোঁ। আৰু মোৰ ঘৰৰ ওচৰৰো এজন দাদা আছে, CRPFত আছে তেওঁ, আৰু তেওঁৰ পৰা মই আপডেটবিলাক লৈ পেলাই আপোনালোকক মই যি হয় ভিডিঅ'ত এনালাইজ কৰোঁ কথাবিলাক আৰু বুজাই কওঁ। চ' সেইখিনিয়ে কথা আছিল। কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়, চ' তেনেকুৱা থাকেও, কিছুমানক বেয়াও লাগে, কিন্তু তেনেকুৱা তাৰমানে যাৰ তাৰ কমেণ্টত যাই পেলাই যি লেতেৰা ভাষা ইউজ কৰিব নাপায়, আৰু আগৰ পৰা সেইটো কথা মনত থৈ পেলাই আপোনালোকে কমেণ্ট কৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিলে, ইনফৰ্মেটিভ লাগিলে, দেন ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি থ'ব। চ' লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।